Hello everyone, আপোনালোকে kekura খাই পাইছে নে? এইটো kekura বিৰাট ডেঞ্জাৰ হয়। আজি মই kekura বনাম। ওয়েল ইয়াক প্ৰথমতে মাৰি ল'ব লাগিব। ঠিক আছে। সো আমাৰ এইবিলাক ক্ৰেব যিমান আছিল সবকে আমি মাৰিলো। সো ক্ৰেবক মাৰা এটা বহুত ভাল তৰিকা ইয়াতো এই বস্তুটো যেন দেখিছে ইয়াত আপোনালোকে এটা চুৰি লৈ বাস খুচি দিব লাগে পুৰা ভিতৰলৈকে মৰি যায় এটা হাত ভৰি ভাঙিব দৰকাৰ নাই সো মৰি গল দেখিব পাৰিছে আপোনালোকে সো লেটস কুক ইট সো ক্ৰেব আমাৰ ৰেডি ক্ৰেবটো কাটিলো বাৰু এটো আমাৰ মছলা আৰু এটো যোনটো ৰেড কালাৰ দেখিছে এটো মোৰ স্পেশাল মছলা যোনটো মই নপাও কাকো আৰু এয়া আমাৰ চপড ক্ৰেব দেখিছে নে কেমেৰাটো অলপ ব্লাৰ হৈ গৈছে নেকি বাট ষ্টিল দেখিব পাৰিছে Yes, so crab ready. আৰু এয়া মছলা সো একো সিক্ৰেট মছলা নহয় যোনটো এটো আমাৰ দেখিছে এটো আপোনাৰ গোটা ধনিয়া আৰু নহৰু আৰু ৰেড চিলি পেষ্ট হয় বাস এটো পিছি দিছো বাকি এটা বনাই আছো ৰব সো আমাৰ এক কেৰাহী আহি গল পানী আছে পানী পেলাই লওঁ সো মই তো মিঠা তেলতে বনাম চাই থাকক এটো একো টিচিং নহয় এটো বাস বনোৱা এক্সপেৰিয়েন্স তো গৈছো বাস সো এটো আমাৰ মিঠা তেল আৰ্মি কেন্টিনৰ পৰা আনা বহুত দাম কিন্তু কেন্টিনত হলো বেছি নি দিব কিন্তু বস্তুটো অইলি ভাল নালাগে মানে ক্ৰেবটো সো আমাৰ তেল গৰম হৈ গল সো আমাৰ তেল গৰম হৈ গল সো এতিয়া আমি দিম এই মছলাটো যোনটো মই বনাই দিছিলো সো আৰু বাকি একো মছলা নিদো এটোৱে যথেষ্ট সব আছে ইয়াত সো এবাৰ যাব আপোনালোকে ভাবিছে পিয়াজ যাব সাগে জলকীয়া যাব নহয় ডাইৰেক্ট আমাৰ ক্ৰেবছ যাব কেকুৰা বিলাক পাৰিছে কি ধুনীয়া লাগিছে দেখাত লোভ লাগিছে নে কাৰোবাৰ সো এবাৰ আকৌ আমাৰ ফ্ৰাই হৈ গল এবাৰ আমাৰ অনিয়ন আৰু পিয়াজ দিলো
এবাৰ আমি এটা বিলাহী কাটি দিম যোনটো মই আগতে কাটিব পাহৰি গ'লোঁ চ' যিহেতু মই খানা বনাই নাথাকোঁ মই বস্তু পাহৰি যাওঁ বস্তুবিলাক চ' বিলাহী একো নকৰে বেছি টেষ্ট আনিব চ' ফাইনেলি হৈ গ'লে দেখিব পাৰিছে দেখক কেকুৰা চ' থেংক ইউ ফৰ ৱাচিং এইটো একো ৰেচিপি নাছিল বাছ এছমিছ ষ্টাইলত বনালোঁ এছমিছ ষ্টাইল নহয় যেনে তেনে বনালোঁ আৰু কিবা ভাল লাগিছে যদি আপোনালোকে বনাই খাব বাছ